সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজি বনাবলৈ লৈছোঁ বেঙেনা মাছ বিলাহী তৰকাৰী। আহকচোন চাওঁ মই কিদৰে বনাওঁ বেঙেনা মাছ আৰু বিলাহী তৰকাৰী। আৰু এইফালে মই বেঙেনাখিনি ফ্ৰাই কৰি লৈছোঁ আৰু আনফালে কেৰাহীখনত মাছ ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে মোৰ মাছ আৰু বেঙেনা ফ্ৰাই হৈ গ'ল। আৰু এয়া তেলত মই বিলাহীখিনি ভালদৰে ভাজি ল'লোঁ আৰু তাৰ লগতে মই দিছোঁ মেথি, কালজিৰা, জলকীয়া। এনেদৰে মই 5 মিনিট সিজিব দিম। আৰু এতিয়া মই ইয়াত অকণমান পানী এড কৰি দিলোঁ। 10 মিনিটমান উতলাৰ পিছত তাত মই মাছখিনি দি দিলোঁ। আৰু এনেদৰে আৰু 10 মিনিট উতলাৰ পাছত মই ফ্ৰাই কৰি লোৱা বেঙেনাখিনি দি দিম। আৰু এতিয়া এনেদৰে আকৌ 10-15 মিনিট উতলি থাকিব দিম। আৰু মই এতিয়া ইয়াত দিম অকণমান জালুকৰ গুড়া। আৰু এয়া মোৰ বেঙেনা তৰকাৰী হৈ গ'ল। কোনে কোনে এনেদৰে মাছ খাই ভাল পায় বেঙেনাৰ লগত জনাবচোন। আৰু যদি মোৰ তৰকাৰীখন ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।